টেষ্ট অফ মাই কিটচেনলৈ মই ৱেলকাম কৰিছোঁ। আবেলি সময়ত আমাৰ সকলোৰে কিবা নহয় কিবা নমকিন খাবৰ মন যায় আৰু সেইকাৰণেই মই সহজতে একদম কম খৰচত বজাৰৰ নিচিনাকৈ এবিধ চানা বনালোঁ। আহকচোন কেনেকৈ বনালোঁ চাওঁ। আৰু তাৰ বাবে মই লৈছোঁ চিৰা এবাটি সৰু বাটিৰে আৰু বাদাম কেইটামান লৈছোঁ। লগতে মই এইটো ভুজিয়া লৈছোঁ আৰু কেইখিলামান মই নৰসিংহৰ পাত লৈছোঁ। লগতে মই লৈছোঁ এখন পাপৰ, অলপমান জলকীয়া গুড়ি আৰু অলপমান ক'লা নিমখ। এইখিনি লৈয়ে মই মিক্সাৰটো বনাম। মই গেছটো জ্বলাই কেৰাহীখন উঠাই দিছোঁ। এতিয়া মই ইয়াত তেল দিম। তেলখিনি গৰম হৈছে। এতিয়া মই তাতে বাদাম কেইটা দি ল'ম। প্ৰথম বাদামকেইটা ভাজি মই প্ৰথমে থৈ ল'ম। বাদামকেইটা মই নমাই থ'ম এতিয়া। ইয়াৰ পাছত মই পাপৰ কেইখন ভাজি লওঁ। নৰসিংহৰ পাতকেইটা ভাজিলোঁ। মচমচীয়া হোৱালৈকে ভাজি লওঁ। হৈয়ে গ'ল। চিৰাখিনি হৈ গ'ল। এতিয়া মই এইখিনি নমাই তাৰপিছত মই মিক্সাৰটো বনাম। চিৰাখিনি মই বাতি এটাত উলিয়াই ল'লোঁ। তো মই ইয়াতে বাদামখিনি দিম। তাৰপাছতে মই ভুজিয়াখিনি দি দিছোঁ। তাৰপাছত মই নিমখখিনিও লগতে দি দিছোঁ, মিলাবলৈ সুবিধা হ'ব। ক'লা নিমখ অকণমান লৈছোঁ আৰু অকণমান জলকীয়াৰ গুড়ি লৈ লৈছোঁ আৰু নৰসিংহৰ পাতখিনি মই এনেকৈ গুড়া কৰি লৈছোঁ। লৈ মই চানাখিনিৰ লগত মিক্স কৰি দিম। আমাৰ চানা ৰেডি হৈ গ'ল। এই চানাখিনি এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই থ'লে এসপ্তাহলৈ ঠিকে থাকিব। আপোনালোকেও ঘৰতে এনেদৰে বনাই খাই চাবচোন আৰু যদি ভাল পায় মোক কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব।